তিনি ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী আশ্ৰয় শিবিৰত হাজাৰ হাজাৰ বৰ্ণাঢ্যৰ হাহাকাৰ শনিবাৰে তিনি জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিস্থিতি পৰ্যবেক্ষণৰ সময়ত বানত ক্ষতিগ্ৰস্তক চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰো আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙিয়াত দেখিবলৈ পোৱা গৈছিলে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত তেওঁলোকে যিহেতু বৰ্ণাঢ্য ৰাইজে যিহেতু অভিযোগ তেওঁলোকে জনাইছিল তেওঁলোকে কৈছিল যে চৰকাৰে দিয়ে কিন্তু মধ্যভোগীয়ে খাই পেলায় গতিকে তেওঁলোকে যেনেকুৱা এটা পৰিস্থিতিৰ মাজেৰে এই আশ্ৰয় শিবিৰত থকা লোকসকলে পাৰ কৰিবলগীয়া হৈছে তেওঁলোকে সেই কথা তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক পোনে পোনে জনাইছে আজি যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি বুজ ল'বৰ বাবে গৈছিল এই মুহূৰ্তত বান পৰিস্থিতি কেনেকুৱা এই মুহূৰ্তৰ কি খবৰ আছে এই সকলোবোৰ জানিবৰ বাবে আমি মঙ্গলদৈৰ সংবাদদাতা নৱজ্যোতি মহন্তৰ সৈতে সংযুক্ত হৈছোঁ আমি মঙ্গলদৈৰ খবৰ এই মুহূৰ্তত জনাম নৱ আহিছোঁ আপোনাৰ ওচৰলৈ আৰু এতিয়াৰ কি খবৰ আছে আপোনাৰ হাতত আপডেটখিনি আমি আপোনাৰ পৰা লাভ কৰিম মঙ্গল নিশ্চয়কৈ পাপৰি মঙ্গলদৈ নহয় মঙ্গলদৈ চিপাঝাৰ দলগাঁও সকলোতে বানৰ প্ৰকোপ মই উপস্থিত আছোঁ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ডিপিলা গাঁও পঞ্চায়তৰ দগিয়াপাৰা গাঁৱত আৰু এইখন গাঁও নোৱা নদীয়ে জুৰুলা কৰিছে কৈছোঁ যে নোৱা নদীৰ যি ৬টা ঠাইত মথাউৰি ছিঙাৰ লগে লগে বৃহত্তৰ অঞ্চল বানৰ কবলত পৰিছিল এতিয়াও কিন্তু পানী কোনো কাৰণত কমা নাই যাৰ কাৰণে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে নোৱা নদীৰ যি বানৰ প্ৰকোপ এই চিপাঝাৰ সমষ্টিত যথেষ্ট পৰিছে ৬টা স্থানত মথাউৰি ছিঙাৰ লগে লগে কিন্তু এখনৰ পিছত এখন গাঁও ন অঞ্চল বানৰ কবলত পৰিছে আৰু আমি যিহেতু উপস্থিত আছোঁ ডিপিলা অঞ্চল আৰু ডিপিলা অঞ্চলত দেখিবলৈ পোৱা গৈছে বান সাহায্য দিছে প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট খাদ্য সংকট হৈছে লোকসকলৰ যথেষ্ট বিশুদ্ধ খোৱা মহোদয়ৰ লগত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ চিপাঝাৰ সমষ্টিৰ পৰিৱেশৰ বুজ লৈছিলে কৈছে যে যিকোনো প্ৰকাৰে পানী কমাৰ লগে লগে যি সমস্যা এই সমস্যাসমূহ সমাধান কৰা হ'ব মথাউৰিসমূহ মেৰামতি কৰা হ'ব যি পথসমূহ দুৰৱস্থা আছে সেইসমূহ পূৰণ কৰা হ'ব এইসমূহ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই চিপাঝাৰত উপস্থিত হৈ বিধায়ক মহোদয়ৰ ওচৰত মই উপস্থিত আছোঁ তেওঁৰ পৰা আমি জানিব বিচাৰিম চিপাঝাৰৰ কিমানখন গাঁও এতিয়াও বানৰ কবলত আছে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে তেওঁৰ পৰা জানিব বিচাৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আহি গ'ল আচলতে ভাল কথা কৈছে অতি শীঘ্ৰেই পানী কমাৰ লগে লগে যিসমূহ কাম সেইসমূহ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বৰ্তমান আপোনাৰ সমষ্টিত কিমান গাঁও বৰ্তমান বানৰ কবলত আমাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে পথৰুঘাট ৰাজচক্ৰ পথৰুঘাট ৰাজচক্ৰৰ প্ৰায় ৯৮% মানুহ কিন্তু জলত বন্দী হৈ আছে আৰু অভাৱনীয় যিটো জলত বন্দী হোৱাৰ কাৰণে আৰু যি ধৰণে ৬ ঠাইত মথাউৰি ভাঙিছে সন্মুখত যি পায় ৰাস্তা ঘাট বা মানুহৰ ঘৰ সকলো মানে কি উৎখাত হৈছে আৰু সেইকাৰণে মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে এই পৰিৱেশটো আমি অভাৱনীয়ভাৱে আমি কেনেকৈ নিয়ন্ত্ৰণ কৰোঁ তাৰ কাৰণে আমি বিভিন্ন ঠাইত আবদ্ধ হৈ থকা মানুহখিনিক আমি কি কৰিছোঁ যে আমি উদ্ধাৰ কৰিবৰ কাৰণে যত্ন কৰিছোঁ আৰু যিখিনি মানুহে খাদ্য পোৱা নাই তেওঁলোকক যিকোনো প্ৰকাৰে স্থানীয়ভাৱে হ'লেও খাদ্য দিবৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিধৰণে আজি কৈছে যে মুক্ত হস্তে আমি সকলোকে আমি সহায় কৰিব লাগিব এই যিটো নিৰ্দেশ দিছে তেখেতে আমাৰ উপায়ুক্ত ডাঙৰীয়াক সেইদিনা আমিও কৈছোঁ যে আমি নিজাববীয়াকৈ আমি ব্যৱস্থা কৰিছোঁ আৰু লগতে আমাৰ চৰকাৰী ফালৰ পৰা নীতি নিয়ম কিছু মানে কিছু পৰিমাণ ঢিলা কৰি হ'লেও আমাৰ বানত আবদ্ধ সকলো মানুহে খাদ্য পাব লাগিব সকলোকে আমি মানে নাইকিয়া কৰিব লাগিব এই ধৰণৰ এটা মনেৰে নিজাববীয়াকৈ আমি কিছু কাম কৰিছোঁ খাদ্য সামগ্ৰী সমান্তৰালকৈ বিশুদ্ধ খোৱা পানী যথেষ্ট কিন্তু হাহাকাৰ হৈছে মই নিজে অনুভৱ কৰিছোঁ বিশুদ্ধ খোৱা পানী খুব প্ৰয়োজন হৈছে কাৰণ ইমান পানী মানে আবদ্ধ হৈ আছে মানুহবোৰ তথাপি মই ভাবিছোঁ কি যে আমাৰ যিবিলাক নেকি দমকল বা অন্যান্য কিছুমান বস্তু কৰিবৰ কাৰণে আমাৰ নিৰ্দেশ আমি দিছোঁ আৰু আমাৰ যিটো নেকি মানে পাব্লিক যিটো নেকি আমাৰ হেৰি এটা আছে জলসম্পদৰ মানে যিটো বিভাগ তাৰ উপৰি জনস্বাস্থ্য কাৰিকৰী যিটো বিভাগ এই গোটেইখিনিকে কৈছোঁ যে আপোনালোকে পানীৰ কাৰণে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক বুলি কৈছোঁ সেইমতে আমি ভাবিছোঁ পানী অলপ কমিলে আমি পাৰিম বহু পথখিনি ছিঙি গৈছে যাতায়াত ব্যাহত হৈ গৈছে এতিয়া আৰু যদি পানী শুকোৱাৰ লগে লগে পথসমূহ যাতায়াত বন্ধ হৈ পৰিব যাতায়াত বন্ধ হৈয়ে গৈছে তথাপিও আমি কি কৰিছোঁ যে এই যাতায়াতবিলাক বন্ধ হোৱাৰ উপৰি যি ধৰণে মানে মানুহ জলবন্দী হৈছে সেইবিলাকো আমি চোৱা চিতা কৰিবলগা হৈছে এটা অভাৱনীয় পৰিৱেশ হৈছে যদিও আমি IDF বা আমাৰ SDFৰ নাও লৈ আৰু অন্যান্য মানুহৰ পৰা আমি কিছুমান বস্তু সামগ্ৰী লৈ পেলাই আমি উদ্ধাৰ কাৰ্যত আমি মানে নিশ্চয়কৈ বিধায়ক মহোদয়ে NDRF লগত লৈ তেওঁ উদ্ধাৰ কাৰ্য আজি ৩ দিন ধৰি চলাই আছে আৰু পুনৰ দেখুৱাইছোঁ ডিপিলাত যিহেতু আমি উপস্থিত আছোঁ নৱ বিধায়কগৰাকীয়ে ইতিমধ্যে কৈছে যে খোৱা পানীৰ সমস্যা তেওঁ দূৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা তেওঁ অব্যাহত ৰাখিব আৰু ইতিমধ্যে আপুনি কৈছে যে মথাউৰি ছিগিছে বাট পথৰ যোগাযোগ যিহেতু বিচ্ছিন্ন হৈ পৰিছে গতিকে এটা হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে মই এটা শেষ প্ৰশ্ন আপোনাৰ পৰা উত্তৰ বিচাৰিম যে আজিৰ দিনটোত কিমান যিহেতু বান বিধ্বস্ত যিসমূহ অঞ্চল আছে কিমান অঞ্চল আজিৰ তাৰিখত আছেগৈ কিমান অঞ্চলত বানৰ প্ৰকোপ বৃদ্ধি পাইছে বা আজি বানৰ প্ৰকোপ কিছু কমিছে নেকি বা আশ্ৰয় শিবিৰত
শিবিৰত চিকিৎসা ব্যৱস্থাৰ কথা বা যি সাহায্য দিয়া সেয়া পৰ্যাপ্ত পৰিমাণৰ হৈছেনে নাই শিবিৰসমূহত মই ঠাউকতে কম সময়ৰ ভিতৰত জানিম নব নিশ্চয়কৈ পাপুৰি আমি যদি কওঁ দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত যিসমূহ গাঁও আছে অধিকাংশ গাঁও বানৰ কবলত আছে গাঁৱত কিন্তু বিশেষকৈ বিদ্যালয়সমূহো পানীত বুৰি গৈছে যাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু খাদ্য সামগ্ৰী যথেষ্ট নাটনি হৈছে আমি স্থানীয় লোক আছে যিসমূহ আশ্ৰয় শিবিৰ আছে বা যিসমূহ স্থান আছে খাদ্য সামগ্ৰী যোগান ধৰা হৈছে এতিয়া আচলতে পৰ্যাপ্ত পৰিমাণে ধৰা হোৱা নাই আজি ইতিমধ্যে কিন্তু বিধায়ক মহোদয়ৰ তৎপৰতাত কিছু সাহায্য আহিছে ভাবোঁ যে আচলতে এইখিনি যথেষ্ট নহয় বিভিন্ন অংশত ইতিমধ্যে শিবিৰত যথেষ্টকেইটা শিবিৰ আছে তাৰ লগে লগে বিভিন্ন ঘৰে ঘৰে মানুহবিলাক আবদ্ধ হৈ আছে গতিকে মই ভাবোঁ যে পৰ্যাপ্ত ধৰণৰ কিন্তু খাদ্য সামগ্ৰী ইয়াত প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগিব আৰু ইতিমধ্যে গম পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আজি পাথৰী ৰাজচক্ৰটো পৰিদৰ্শন কৰি গ'ল গতিকে আমি আশা ৰাখিছোঁ যে নিশ্চয় ইয়াত চৰকাৰে এটা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নব ধন্যবাদ জনাম আপোনাক আৰু যিহেতু ঠিকেই যিগৰাকী ব্যক্তিয়ে এই কথাখিনি কৈছে তেওঁ ঠিকেই কৈছে কাৰণ ঘৰতো বহু লোক আবদ্ধ হৈ আছে গতিকে যি সাহায্যৰ কথা আহি পৰিছে গতিকে সেই সাহায্য কেৱল আশ্ৰয় শিবিৰত নহয় যিসকল জলবন্দী হৈ আছে তেওঁলোকৰ তাতো দিবগৈ লাগিব গতিকে যথেষ্টখিনি সামগ্ৰীৰ প্ৰয়োজনীয়তা আহি পৰিব এই সময়ছোৱাত বিশেষকৈ বিশুদ্ধ খোৱা পানী গতিকে এনে পৰিপ্ৰেক্ষিতত কেৱল চৰকাৰ বুলি নহয় দল সংগঠনসমূহো সাধাৰণতে বিগত বৰ্ষবোৰতো আমি দেখিবলৈ পাওঁ যে আগবাঢ়ি আহে গতিকে নিশ্চিতভাৱে এইবুলিও হয়তো আগবাঢ়ি আহিব বেচৰকাৰী সংস্থাসমূহো আছে গতিকে তেওঁলোকো নিশ্চয় আগবাঢ়ি আহিব কিন্তু এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ বান বিধ্বস্ত ৰাজ্য আৰু এই ৰূপ আমি দেখুৱাইছোঁ বিভিন্ন ঠাইত বিশেষকৈ নামনি অসমৰ দৃশ্যসমূহ আমি দেখুৱাই গৈছোঁ এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ যে যিহেতু তিনি জিলাৰ বান পৰিস্থিতি